কৰিবলৈ গৈ আছো গতিকে যোৱা 2020 চনত যি ভুল হৈ গ'ল চৰাইবিলত এই ভুলটো আৰু দুনাই কৰিব নালাগে বুজিছেনে এই ভুলটো দুনাই কৰিব নালাগে এই কাৰণে আজিৰ পৰা আমাৰ বিজেপি মণ্ডল আৰু ইউপিপিএলৰ এইটো নিৰ্বাচনত আমি গাড়ী ঘোঁৰা লৈ একদম আলহী খাব যাই থকা নিৰ্বাচন নহয় এই নিৰ্বাচনটো পেজত আৰু বুথত হ'ব নিৰ্বাচন সেই কাৰণে আপোনালোকে সকলে পঠাই দিছো মই ডাইৰেক্ট ভোটাৰ লিষ্টখিনি প্ৰিন্ট কৰি পেলাই সবকো পঠাই দিছো এতিয়া বিজেপি ইউপিপিএল সবে নিজৰ নিজৰ পেজটো হয় মোবাইলত ফটো মাৰি ল'ব নহলে জেৰক্স কৰি পকেটত ৰাখিব লাগে আমাৰ সবৰো দায়িত্ব এটাই যি পেজত মোৰ নাম আছে প্ৰমোদ বড় এই পেজত আৰু 29 জন মানুহ আছে এই 29 জন মানুহক ট্ৰেক্টৰক ভোট দিয়াৰ কাৰণে কনভিন্স কৰাটোৱে অহা কালিৰ পৰা 7 মে লৈকে মোৰ কামটো হল এই 30 জন মানুহ থকা পেজটো মোৰ 100% কৰিব লাগে বুজি পাইছেনে এতিয়া আমি যত এজিপি আছে তাৰ হাতীৰ ছবিত ভোট দিম যত বিজেপি ক্যান্ডিডেট আছে তাৰ পদুম ফুলত দিম যত ইউপিপিএলৰ ক্যান্ডিডেট আছে আমি ট্ৰেক্টৰৰ ছবিত ভোট দিম এতিয়া আমাৰ দায়িত্ব হৈছে যে বিজেপি ইউপিপিএল মিলি এটা প্ৰাইমাৰীত এটা ভিচিডিচিত আমাৰ 10-15 জন লিডাৰ ওলাব এই 10-15 জন লিডাৰ সকলে লগ লাগি কি কয় এটা বুথত এই 10-15 জন লিডাৰে লগ লাগি আমাৰ বুথৰ লিডাৰ বিলাকক লৈ প্লাই ডোৰ টু ডোৰ কেম্পেইনটো অহা কালিৰ পৰা আৰম্ভ কৰিব লাগে আপোনালোকৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পত্ৰ এখন আহি পাব মোৰ লিখা পত্ৰ এখন আহি পাব এই পত্ৰটো লৈ ঘৰে ঘৰে যাব লাগিব প্ৰত্যেকটো ফ্যামিলিত যাব লাগিব এতিয়া মানুহ বিলাকে সব আমাক ভোট দিবলৈ ৰেডি হৈ আছে কিন্তু আপোনালোকে যাই ক'ব লাগিব আমি গাঁৱত বিয়া পাতিলে বহুত জাক জমক বিয়া পাতিলে মাইক বজালে ওচৰৰ মানুহ কেতিয়াবা বিয়াত নাহে যেতিয়া আমি খুদু তুমি বিয়াত কিয় আহা নাই ই কই বিয়াত মাতা নাই ই কাৰণে যোৱা নাই এতিয়া আমাৰো বহুত ডাঙৰ ভাৰতত নিৰ্বাচন হৈ আছে এই নিৰ্বাচনৰ আমি জিকি যাম এটা আমিয়ে সবচে শক্তিশালী দল এনডিএ যেটো টিম আছো কিন্তু আমাৰ বিয়া খাবলৈ আমাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আমি সব জাতি জনগোষ্ঠীৰ ওচৰত সব ব্যক্তিৰ ওচৰত সব পৰিয়ালৰ ওচৰত আমি যাব লাগিব ইটো হল আমাৰ ডিউটি ৰাজনীতি কৰিছে মানে নিৰ্বাচনটোৱে আমাৰ পৰীক্ষা আৰু এই পৰীক্ষাত আমি পাছ হ'ব লাগিব গতিকে ওহা এই এটা মাহ এপ্ৰিল মাহ পুৰা আছে আমাৰ হাতত এই এটা মাহত আমাৰ বেলেগ কাম নাই নিজৰ নিজৰ জায়গাত নিজৰ নিজৰ পেজটো লৈ প্লাই এই পেজটো পুৰা কৰা ভোটটো পুৰা কৰাটোৱে আমাৰ টাৰ্গেট এতিয়া আৰু ইয়াত বিপিএফে নিজিকে ইয়াত আৰু নৱকৰণীয়া জিকাৰ কোনো পৰিবেশ নাই ইয়াত পৰিবেশ আছে ইউপিপিএল এ জিকিব ইয়াত পৰিবেশ আছে এনডিএ জিকিব ইয়াত পৰিবেশ আছে বিজেপি ইউপিপিএল আৰু এজিপিৰ যি ক্যান্ডিডেট আছে জয়ন্ত বসুমতাৰী হিয়ে জিকিব ইয়াত আৰু বেলেগ পৰিবেশ নাই ক্যান্ডিডেটটো সবে গম পাইছে নে ক্যান্ডিডেট গম পাইছে নামটো সবে জানিছে একেলগে কক একবাৰ কি নাম জয়ন্ত বসুমতাৰী এতিয়া মই আপোনালোকক সিধাকে কেটামান কথা কৈ যাম আজি বহুত দীঘলীয়া ভাষণ নিদিও কাৰণ আমাৰ এটা প্ৰিপাৰেচনৰ মিটিং সাচিনাকি লগ লগা এটা মিটিং ইয়াৰ পিছত আমাৰ বিজেপি নেতা ইউপিপিএল নেতা এজিপি নেতা একেলগে আহিব ক্যান্ডিডেট আকৌ আহিব আমাৰ বিভিন্ন মিটিং হ'ব ডাঙৰ মিটিং অলৰেডি বহুত হৈ গল আমাৰ এতিয়া আৰু আমাৰ পকেট মিটিং বিলাক হ'ব আপোনালোকৰ লগত লৈ হ'ব তো এতিয়া আমাৰ সৰকাৰক বিপিএফে হাগ্ৰামা মহিলাৰে খাম্পা বৰগয়াৰে হাতে কেতিয়াবা ফেল হোৱা বুলি কয় বিফল হোৱা বুলি কয় আমাৰ সৰকাৰটো বিফল হোৱা বুলি কয় আপোনালোকৰ মতে বিফল হৈছে না সাকসেস হৈছে এটা এই সাকসেস ফেইলাৰটো মই ক'ব বিচাৰিছো প্ৰথম সাকসেস কোড হৈছে 17টা বছৰত ইচ্ছা কৰিলে হাগ্ৰামা মহিলাৰী খাম্পা বৰগয়াৰী হতে বিটিআৰত শান্তি আনিব পাৰিলে হেতেন বিটিচিত এই চৰাইবিল অঞ্চলতো বহুত মাৰামাৰি হৈছিল বহুত হিংসা হৈছিল মানুহ বিলাকে ভয়কে সময় কটাব লগা হৈছিল গোসাইগাঁও টাউনতো মানুহ বিলাকে ভয় কৰিব লগা হৈছিল বিপিএফৰ কিছুমান দাদাগিৰি মানুহ আছিল আৰু তেখেত সকলে ইচ্ছা কৰিলে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলে হেতেন কিন্তু তেখেত সকলে শান্তি প্ৰতিষ্ঠা কৰাৰ কাম নকৰিলে বিপিএফে আৰু এই কাৰণে বিপিএফৰ দিনত কিমান হিংসা হৈ গল
কিমান ঘৰ জ্বলি গ'ল, কিমান মানুহে কষ্ট পাব লগা হ'ল। বিশেষকৈ আমাৰ মহিলাসকলে যেতিয়ালৈকে BPF চৰকাৰ আছিল, ইয়াত আৰ্মি অপাৰেশ্যন চলি আছিলে, পুলিচ আছিলে, ৰাস্তা ঘাটত ওলাই যাবলৈ ভয় কৰিছিলে, বজাৰত যাবলৈ ভয় কৰিছিলে, স্কুল কলেজত যাবলৈ ভয় কৰিছিলে আমাৰ বাইদেউ ভনীবিলাকে। কিন্তু UPPL BJPৰ চৰকাৰ অহাৰ লগে লগে ইয়াত 100% শান্তি আহি গ'ল। আৰু এইটো আমাৰ 1 নম্বৰ ছাকচেছ, যিটো নেকি BPFে কৰিব পৰা নাই, আমাৰ চৰকাৰে কৰিছে। সেকেন্ড ছাকচেছ, BPFৰ সময়ত গাঁৱে ভূঞে মানুহবিলাক ওলাবলৈ ভয় কৰিছিলে। ইয়াত মানে গোসাইগাঁও টাউনবিলাকে, আমাৰ টাউনবিলাক 5টা বজাত 6টা বজাত বন্ধ হৈ যায়, বেংগলত 10-11টালৈকে খোলা থাকে। ৰাতি ঘূৰিলে এজনো মানুহ ৰাস্তাত লগ নাপায়, চবে ঘৰত সোমাই যায়। বড়ো গাঁৱত কোনোবা আহিব ভয় কৰে, কোনোবা আদিবাসী গাঁৱত বড়োবিলাক যাবলৈ ভয় কৰে, ৰাতি হ'লে কিবা হ'লে মাইনৰিটি গাঁৱত যাবলৈ ভয় কৰে। আজি এই পৰিৱেশ নাই। আজি ৰাতি দিনে চবে মটৰ চাইকেল লৈ ৰাতি 12টা বজাতো ওলাই যাব পাৰে, এনেকুৱা এটা পৰিৱেশ আহিল। 100% চবে নিৰাপদ ফিল কৰিলে। এইটো হ'ল আমাৰ দ্বিতীয় ছাকচেছ, 2 নম্বৰ ছাকচেছ, যিটো নেকি BPFে কৰিব নোৱাৰিলে। 3 নম্বৰ ছাকচেছ কি? 3 নম্বৰ ছাকচেছ, আমি এটা সুশাসন গঢ়িব পাৰিছোঁ। BPFৰ দিনত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, দাদাগিৰি, মদ ভাং জুৱা আৰু চাকৰি এটা ওলালে লাখ লাখ টকা ঘুষ দি চাকৰি ল'ব লগা হৈছিলে। আজি আমাৰ চৰকাৰৰ সময়ত এই দুৰ্নীতি ভ্ৰষ্টাচাৰবিলাক নাই। এটা সময়ত কচুগাঁও ব্লকত, যেতিয়া মানে গোসাইগাঁও ব্লকত মানুহবিলাকৰ ঘৰ দিয়াৰ নামত বহুত পইচা খাইছিলে আৰু ঘৰো বঢ়াই দিয়া নাছিলে। এতিয়া আমাৰ দিনত এইবিলাক নাই। অফিচাৰ বিচাৰি পোৱা নাছিলে, অফিচাৰ আহাই নাছিলে, গুৱাহাটীৰ পৰা ডিউটি কৰিছিলে। অফিচাৰকতো বাদ দিয়ক, হাগ্ৰামা মহিলাৰে নিজে শিলিগুৰিত বহি অফিচ কৰিছিলে। দুৰ্নীতি অপশাসন সেই সময়ত বহুত বেছি হৈছিলে। আৰু আমাৰ সময়ত আজি অফিচাৰ ইয়াত বহি থাকিব লাগে, ঘৰবিলাক ভালকৈ নিৰ্মাণ হৈছে। কোনো চাকৰি আমি 5,000ৰ বেছি চাকৰি দিলোঁ, এটা টকাও ঘুষ দিব লগা হোৱা নাই। ফ্ৰী 18ও ঘুষ নেদাকে 5,000তকৈ বেছি মানুহে চাকৰি পালে আমাৰ দিনত, য'ত BPFৰ দিনত লাখ লাখ পইচা দিব লগা হৈছিলে। খুটা কম্বল ছাপ্লাই দি কোটি কোটি টকা খাইছিলে। আমাৰ দিনত এই খুটা কম্বল ছাপ্লাই নাই। এতিয়া সুশাসন, গুড গভৰ্নেন্স আমাৰ তাত আৰম্ভ হৈছে। এইটো BTCৰ বাকী, BTR বাকীয়ে দেখিছে, বাহিৰৰ মানুহ দেখিছে। এইটো হ'ল আমাৰ তৃতীয় ছাকচেছ, থাৰ্ড ছাকচেছ, 3 নম্বৰ সফলতা। 4 নম্বৰ সফলতা, সমন্বয়। হাগ্ৰামা মহিলাৰী দাদাগিৰিৰ কাৰণে, দুৰ্নীতি অপশাসনৰ কাৰণে, মানুহক ভাল ব্যৱহাৰ নকৰাৰ কাৰণে, অহংকাৰৰ কাৰণে সব মানুহবিলাকে লাহে 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 এজনে আনজনক বেয়া পোৱা আৰম্ভ হৈছিলে। আনপিনেদি নৱশৰণীয়াই আহি ক'লে বড়ো অনাবড়ো সৃষ্টি কৰি দিলে। কিছুমান মানুহে নৱশৰণীয়াক ভোট দি 2বাৰ MP বনালে, পালে কি? খালি বড়োক হাৰাব পাৰিলে কেণ্ডিডেটক, পালে কি? না ৰাস্তা হ'ল, না দলং হ'ল, না কালভাৰ হ'ল, না মন্দিৰ হ'ল, না কি হ'ল, না সেল্ফ হেল্প গ্ৰুপক পইচা দিলে। কি কৰিলে নৱশৰণীয়াই? একো কৰিব নোৱাৰিলে, একোৱে কৰিব নোৱাৰিলে। খালি আমাৰ মাজত বিভেদগামী ৰাজনীতি কৰিলে, বড়ো অনাবড়ো। আৰু এই 3টা বছৰত এই যে লক্ষ্মণ ৰেখা টানি দিছিলে বড়ো অনাবড়ো, এই লক্ষ্মণ ৰেখাটো আমি ছিঙি দি পেলাই আমাৰ চৰকাৰৰ সময়ত এতিয়া আমি সমন্বয় কৰিব পাৰিছোঁ। এতিয়া একেলগে আছোঁ আমি। ইয়াত বড়ো আছে, বঙালী আছে, মাইনৰিটি আছে, আদিবাসী আছে, সব জনগোষ্ঠী আছে। ইয়াতে ৰাভা আছে, গাৰো আছে, সূত্ৰধৰ আছে, সব জনগোষ্ঠী আমি একেলগে আছোঁ। তাৰ মানে এইটো হ'ল আমাৰ চতুৰ্থ ছাকচেছ, আমি সমন্বয় কৰিব পাৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এতিয়া, যিটো নেকি হাগ্ৰামা আৰু নৱশৰণীয়া মিলি শেষ কৰি দিছিলে। এইটো আমাৰ 4th ছাকচেছ। আমাৰ 5th ছাকচেছটো কি? আমাৰ 5th ছাকচেছটো হৈছে গণতন্ত্ৰটো আমি শক্তিশালী কৰিলোঁ। এটা সময়ত BTR অঞ্চলত মানুহে কথা ক'বলৈ ভয় কৰিছিলে। BPFৰ এগেইনষ্টত যদি কোনোবা কথা কয়, সেই মানুহজনক ধৰি নি শাস্তি দিয়া হৈছিলে। BPFৰ মানুহজনৰ কাম যদি ভাল হোৱা নাই বুলি কয়, তাক ভাবুকি দিয়া হৈছিলে।
যদি কোনোবা এই সময়ত ৰাস্তা ভাল হোৱা নাই বুলি কৈ তাক থ্ৰিটেনিং দিয়া হয়, দলং ভাল হোৱা নাই বুলি কৈ থ্ৰিটেনিং দিয়া হয়, BPFৰ কোনোবা মানুহৰ এগেইনষ্টত যদি কথা কোৱা হয় তাক শাস্তি দিয়া হৈছিলে BPFৰ দিনত। আৰু আমাৰ দিনত আজি সকলো মানুহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাক ছ'চিয়েল মিডিয়াত গালি পাৰিব পাৰে, আমি কিন্তু কাকো শাস্তি দিয়া নাই। তাৰ মানে গণতন্ত্ৰত বাক স্বাধীনতা আৰু সকলোৰে গণতান্ত্ৰিক অধিকাৰটো প্ৰদান কৰা হৈছে আমাৰ দিনত। এইটো হ'ল আমাৰ 5th সফল, 5 নম্বৰ সফল। আমি 5 নম্বৰ সফলতা অৰ্জন কৰিছোঁ। 6 নম্বৰ সফলতা কি? 6 নম্বৰ সফলতা হৈছে যে BPFৰ দিনত মাত্ৰ 15,000 মানুহৰ ভূমিৰ সমস্যা সমাধান কৰিছিল। আমাৰ দিনত 1,20,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হ'ল। আমাক BPFে কৈছিলে যে UPPL চৰকাৰ, BJP চৰকাৰ যিটো আছে, এই চৰকাৰে মাটি বাৰীৰ কাম নকৰে, মানুহক ঠগাব। কিন্তু তেখেতসকলে 17 বছৰত মাত্ৰ 15,000 মানুহৰ সমস্যা সমাধান কৰিছিল। আমি মাত্ৰ 3টা বছৰত 1,20,000 মানুহৰ সমস্যা সমাধান কৰিছোঁ। এইটো হ'ল আমাৰ 6 নম্বৰ সফল। 7 নম্বৰ সফল কি? 7 নম্বৰ সফল হৈছে যে আমাৰ অঞ্চলত আমি কৈছিলোঁ 2020 চনত যদি আমাৰ চৰকাৰ আহে, আমাৰ চৰকাৰ আহিলে আমি 5 বছৰত 1 লাখ ঘৰ নিৰ্মাণ কৰিম বুলি আমি কথা দিছিলোঁ। 5 বছৰত 1 লাখ ঘৰ নিৰ্মাণ কৰিম আমাৰ চৰকাৰ আহিলে। কিন্তু আজি দেখিলে যে 17 বছৰ যিটো BPFৰ চৰকাৰ আছিলে, 17 বছৰত তেখেতসকলে মাত্ৰ 39,000 ঘৰ PMIৰ ঘৰ নিৰ্মাণ কৰিছে। 17 বছৰত 39,000। আৰু এই 39,000ও হাফ ডান হৈছিলে 2010, 2012, 2015, 2016। এই পেণ্ডিং ঘৰবিলাক আমি নিৰ্মাণ কৰিব লগা হৈছে। VCDC চেয়াৰমেনসকল কওক, হয়নে নহয়? BPFৰ আধৰুৱা ঘৰবিলাক আমি নিৰ্মাণ কৰিছোঁ। আৰু আজি তেখেতসকলৰ আধা ঘৰবিলাক কমপ্লিট কৰাৰ লগতে আমি কি কৰিলোঁ? আমাৰ 3টা বছৰত, মাত্ৰ 3টা বছৰত 1,60,000তকৈ বেছি ঘৰ নিৰ্মাণ কৰিলোঁ আমি। এইটো হ'ল আমাৰ 7 নম্বৰ সফল। এইটো আমাৰ 7 নম্বৰ সফল। 8 নম্বৰ সফল কি? BPFৰ দিনত আমাৰ স্কুলবিলাক জৰাজীৰ্ণ অৱস্থা আছিলে, শিক্ষাৰ অৱস্থা বহুত বেয়া আছিলে। এতিয়ালৈকে আমি আমাৰ দিনত 3,000তকৈ অধিক শিক্ষক নিযুক্তি দিলোঁ আৰু 400-500খন স্কুল আমি ভাল কৰিলোঁ আৰু 100খন নতুন স্কুল আমি নিৰ্মাণ কৰিছোঁ। 100খন নতুন স্কুল আমি নিৰ্মাণ কৰিছোঁ। গতিকে আজি আমাৰ অঞ্চলৰ পৰা শিক্ষা দীক্ষাত বহুত আগবাঢ়ি গৈছে। সেই সময়ত BPFৰ দিনত এটা বছৰত 5জন, 6জন, 7জন মানুহ APSC পাছ কৰিছিল। আমাৰ দিনত এতিয়া মাত্ৰ এটা বছৰত 50জন মানুহ APSC পাছ কৰিছে। এইটো হ'ল আমাৰ 9 নম্বৰ সফল। আমি কথা দিছিলোঁ আমাৰ চৰকাৰ আহিলে সেল্ফ হেল্প গ্ৰুপত পইচা দিম। BPFে সদায় জোকাইছিলে